Hello everyone, good morning, namaskar. আমি এসেছিলো কামাখ্যা মা মন্দিৰত। এটো বহুত দিনৰ ভিডিও, ফেব্ৰুৱাৰী মাহৰে ভিডিও। দিনাখন বহুত ঠাণ্ডা আছিল, ইমান ঠাণ্ডা আছিল, কিন্তু যে মন্দিৰটো পালো দেখোন একদম গৰম লাগি গৈছে। আৰু আমি নাম্বা লাগছিল জালুকবাৰীত, আমি নামছো খানাপাৰাত নামাৰ কাৰণে খানাপাৰাৰ পৰা কিনে কামাখ্যা মা মন্দিৰৰ গেটৰ ওচৰত লাগি থৈছে। তাতে আমাৰ 400 টকা ভাড়া লৈছে অটো ওলাই। তাতে বৰ বেছি দূৰ নাছিল খানাপাৰাৰ পৰা, কিন্তু কি কৰিবি গুৱাহাটীখনতো আৰু জানাই আৰু লুটবা খোজে খালি একো নহয়, সেইটো গেল। তাৰে পিছত আমি তাৰে গেটৰ ওচৰৰ পৰা গাড়ী লৈছোঁ, গাড়ী লৈ কিনে তাৰে পৰা 30 টকা ভাড়া একদম মন্দিৰৰ ওপৰত লাগি লৈ যায়। যাই পাই কিনে মানে ইমান ভাল লাগছে, গেটখন পোৱাৰ লগে লগে মনটো ইমান পবিত্ৰ হেন লাগি গৈছে, কি ক'ম আৰু তোমালোকক মই। মা কামাখ্যাৰ বিষয়টো চবেই জানে, যিমানখিনি মই নাজানো আপোনালোকে সিমানখিনিয়ে জানে। মই বিশেষ একো নাজানো, খালি গৈছোঁ সেৱা কৰিছোঁ। যাই বেগ চেগ থৈ দিলোঁ, বেগ থৈ কিনে চাকি তাকি কিনিলোঁ, চাকি ফুল চুল এইবিলাক কিনিলোঁ, প্ৰসাদ চসাদ কিনিলোঁ। কিনি কিনে এতিয়া এটা পণ্ডিত ল'লোঁ, পণ্ডিত লৈ কিনে আমাক ভিতৰত লৈ যাই কিনে সেৱা কৰি দিছে, কাৰণ লাইন ধৰা নাই। লাইন ধৰলে বহুত মানে ইমান লম্বা লাইন, আমাৰ যাই পোৱাতেই 10টা বাজিছে, ইমান লম্বা লাইন। লাইনটোত ৰখাতে বহুত টাইম লাগব। সেইকাৰণে পণ্ডিত এটা লৈ কিনে তাৰে ভিতৰত পূজা কৰিলোঁ। কিন্তু যিটো মেইন একদম কামাখ্যা মাটো আছে মূৰ্তিটো, সেইটো দেখা নাপালোঁ। সেইটো 3:30 মানতহে খুলিব বুলি কৈছিল। একো নহয়, সেইটো দেখা নাপালে কথা নাই। মাটো মায়ে হয় না, গোটেই জেগাত মায়ে আছে। এনেকৈ ভিতৰত যাই কিনে সেৱা কৰি আহিলোঁ। সেৱা কৰি কিনে এতিয়া আমি পূজাৰীটোক পইচা দিলোঁ অলপমান, নিজৰ মতে যি দিয়া। এই মোৰ বেটি ছাগলীটোৰ লগত খেলি আছে, ফুলৰ মালা পেঞ্চিলিডাল খাই আছে ছাগলীটো। আৰু এইবাৰ যাই বহুত ভাল লাগছে মন্দিৰটোত। 2022 চনত গৈছিলোঁ একবাৰ, যাৱাতে এইখন মানে ইমান দালালি আছিল। 2022 চনত যাওঁতে তাতে আমি এটা পণ্ডিত লৈছিলোঁ। পণ্ডিতটোই মানে পূজাৰ নামতে 5000 পইচা লৈছে। আমি লাইন ধৰা নাছিলোঁ, VIP হিচাপত মানে পণ্ডিত ল'ব পাৰে। ভিতৰত সোমাই নিয়াল হয় 2000 লৈছে, পূজা চূজাৰ কৰাৰ হয় 500 টকা লৈছে। আৰু 2000 কিবা বোলে কন্যা পূজা কৰে তাৰে হৈ লৈছে। যেতিয়া 2022 চনত দিছিলোঁ, কিন্তু এইবাৰ সেনেকুৱা নাই, এইবাৰ বহুত ভাল কৰিছে চিষ্টেমটো। আমাৰ এইবাৰ যিহেতু বেছিভাগ অসমীয়া পণ্ডিতে আছে, এইবাৰ আমি যিখন গৈছিলোঁ সেইখন মাৰোৱালী বিহাৰী পণ্ডিত আছিল। এইবাৰ মানে তুমি দক্ষিণা যি দিয়া নেদা তোমাৰ ইচ্ছা। 200 টকা দিছোঁ পণ্ডিতটোক মই, তাতে খুচ হেপি। আৰু এতিয়া আমি তাতে বোলে পইচা চিপকাব লাগে, গণেশ বাবাৰ মূৰ্তিৰ ওচৰত তাতে পইচা দিলোঁ। দি কিনে কিন্তু কিছু জেগাত ভিডিঅ' কৰিব এলাউড নেদে, মই জানা নাছিলোঁ ভিডিঅ' কৰিব নালাগে বুলি। ফুলতে সিটো চাইডে কৰি দিছিলোঁ। মন্দিৰ কেইটা কৈছে ভিডিঅ' নকৰি এনেকৈ কৈছে। তো কিছুমান পণ্ডিতে দেখা পালে ভিডিঅ' কৰিব নেদে, মানে মোক দিয়া নাছিল আৰু তথাপিও এইখিনি কৰিছিলোঁ। এয়া মা কামাখ্যাৰ মূৰ্তি চোৱা। আৰু মা কামাখ্যা মন্দিৰত যাই বহুত ভাল লাগছে। মানে ভালকৈ সেৱা চেৱা কৰিছোঁ, বহিলোঁ। বহি কিনে এতিয়া আমি তাতে অলপ দেৰি বহি আমি তাতে সুপুৰি আম খালোঁ। সুপুৰি আমটো ইমান ভাল লাগছে খাই, যেতিয়াতো যাওঁতে একো খাই যোৱা নাছিলোঁ। তাৰপিছতে পূজা কৰাতে 12:30 এটা এনেকৈ বাজি কিনে আমি ওলাই আহিলোঁ। ওলাই আহি কিনে তাতে চাহ খালোঁ, চাহৰ দোকান আছিল। চাহ তাহ খাই কিনে তাৰপিছত গৈছোঁ আমি ফেঞ্চিৰ ভিডিঅ' কৰা নহ'ল। ফেঞ্চিত যাই কিনে গাইছ ইমান কাপোৰ কিনিছিলোঁ, ইমান ঠাণ্ডা কাপোৰ কিনিলোঁ, কিন্তু কাপোৰবিলাক পিন্ধিব নাপালোঁ। তাৰপিছততো ক'তনো ঠাণ্ডা পৰিছে, নভল লাগে দেখোন বেছি। এইবাৰ তাতে 8000 মানৰ কাপোৰে কিনিলোঁ ফেঞ্চিত যাই কিনে। তো মোৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভাল লাগে তোমালোকে লাইক কমেণ্ট কৰি দিবা, আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মা কামাখ্যা মন্দিৰত কোনে যায় ভালটো চবেই পায়, বহুত দূৰৰ পৰা আহে। জয় মা কামাখ্যা। আৰু সেইদিনাখন ইমান ভিৰ আছিল। শনিবাৰ ৰবিবাৰ আছিল, সেইদিনাখন ৰবিবাৰ আছিল।
আৰু আহাৰ টাইমত আমি বাছে পোৱা নাছিলোঁ 6টা বজাৰ লাগি ৰখি আছোঁ সেইখিনি কি কয় ব্ৰিজৰ গুৰিত 6টা বজাৰ লাগি ৰখি মানে আমাৰ নলবাৰী অহা বাছ পায় বৰপেটা অহা বাছ নাপায় লাষ্টত যিয়ে এখন পাইছোঁ তাতে ইমান ভিৰ 6:30 বাজি গৈছিল ভয়ো লাগে আমি ছোৱালী 2জন হয় আৰু মোৰ ছোৱালীটো আছিল 3জন আমি ভণ্টি মই তাৰপিছত এখন বাছখনত কি হৈছে লাষ্টত ইমান থিয়া দি আহিছোঁ পূৰা গুৱাহাটীৰ মোৰ পাঠশালাৰ লাগি থিয়া দি আহিছোঁ ভৰিৰ একদম বেন্না কঁকাল ভাঙি দিছিল পাঠশালাৰ পৰহে চিট পাইছোঁ আৰু বহিবৰ কাৰণে সেইফালেদি অলপমান ঘৰত আলাবা দুৱাৰমুখত আলাবা সেই বস্তু ল'লোঁ দুটামান আৰু ধুনীয়া বস্তু ওলাই ঘৰত সজাই থোৱা আৰু দামটো সিমান নহয় ঠিকেই আছে দামটো মোৰ বস্তু চোৱা কিমান বস্তু আছে যি লাগে পূজাৰ বস্তু চব পাবা আৰু মই বিশেষ বস্তু কিনা নাই দুৱাৰমুখত আলাবা দুডাল ল'লোঁ আৰু মই কি ল'লোঁ মনত নাই কাৰণ এইটো বহুত দিনৰ ভিডিঅ' সেইটো ছোৱালীটো মোৰ নিচিনাই চুইজাৰ একদম পিন্ধিছে এনেকুৱা মোৰো আছে তো মা কামাখ্যাৰ বিষয়ে মই জানো কিন্তু জানিলেও ইমান ক'ব মন নাই কাৰণ কিবা কাৰণত ভুল হ'বও পাৰে সেইকাৰণে খালি ক'লোঁ গ'লোঁ আহিলোঁ সেইখিনিয়ে ক'লোঁ